খুবে কালি সন্ধিয়ালৈকে সব ক্লিয়াৰ হৈ গ'ল গতিকে সেইকাৰণে আজিত অলপ দ্ৰুত গতিত কামবিলাক চলোৱা হৈছে গতিকে যেনেকুৱা আমি ভাবিছোঁ অহা কালি তো সুন্দৰভাৱে ভালদৰে হৈ যাব আৰু গোটেই এৰেঞ্জমেণ্টটো সন্ধিয়াৰ ভিতৰত কমপ্লিট হৈ যাব নাই নাই সংখ্যা আমি আহি থাকিব কিন্তু এট প্ৰেজেণ্ট আমাৰ আপুনি চাওক আমাৰ বিজেপিৰ 9 জন আছে আমাৰ UPPL আপোনাৰ কিমান 12 জন আছে গতিকে 12 নো 21 হৈ গ'ল আৰু গণ সুৰক্ষা পাৰ্টি 22 হৈ গ'ল গতিকে আমাৰ 22 আছে আৰু কংগ্ৰেছ অলৰেডি আছে তেওঁলোকে ছাপৰ্ট কৰিছে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটজন গতিকে কিন্তু তেওঁৰ ইনসাইড থাকিব আউটসাইড থাকিব কিবা থাকিব তেওঁৰ ডিচিশ্যন অলপ মানে হয়তো সময় ল'ব গতিকে এইখিনি হৈ গ'ল গতিকে তাৰপিছত বাকী সংখ্যা আহি থাকিব কিন্তু যিহেতু চৰকাৰ হোৱাৰ সংখ্যা হৈ গ'ল আৰু গভৰ্ণৰে অনুমোদন জনালে আৰু অহাকালি অভাৰটেকিঙৰ কাৰণে গভৰ্ণৰে মানে অলৰেডি কল কৰিলে গতিকে সেইটোৰ কাৰণে আৰু একো প্ৰব্লেম নাই আৰু কোনটো হয় তেওঁলোকৰ পৰা কিছুমান MCLAবিলাক কথা পাতি আছে 4-5 জনমান অলৰেডি পাতি আছে গতিকে চাব তেওঁলোকে আহি যাব পাৰে কাৰণ যিবিলাকে ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যে এই 5 বছৰত কাম কৰিম কোনটো মই UPPLৰ কথাটো নাজানো আমাৰ বিজেপিৰ লগত যিখিনি কথা বাৰ্তা হৈছে 5 জনমান আমাৰ অলৰেডি 5-6 জন অলৰেডি হৈছে গতিকে তেওঁলোকে চিন্তা কৰিছে যে ৰাইজৰ যদি কাম কৰিব লাগে তেতিয়াতো চৰকাৰৰ পক্ষত থাকিলে চৰকাৰৰ মানে কিবা দ্বাৰা মানে বেছিকৈ তেওঁলোকে কামবিলাক মানে কৰিব পাৰিব টেকনিক্যাল প্ৰব্লেম নহয় গতিকে সেইটো লাইনটো তেওঁলোকে আহিব খুজিছে আৰু যদি অপজিশ্যনত থাকিবই যিহেতু এতিয়া ডিপেণ্ড কৰিব BPF দলৰ সাংগঠনিক কিবাটো তেওঁলোকে ধৰি ৰাখে না নাৰাখে যদি ধৰি নাৰাখে তেতিয়াহ'লে মই ভাবোঁ মানে আপোনাৰ UPPL কি কয় কিবাটো BPF সকলে যোগদান কৰিব কোনোবা বিজেপিত কৰিব কোনোবা UPPL কৰিব কালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব অফিচিয়েলি আৰু আমাৰ ত্ৰিপুৰাৰ ডেপুটি চিফ মিনিষ্টাৰ আমাৰ জিষ্ণু দেৱবৰ্মা ডাঙৰীয়া আহিব বাকী আমাৰ MP মিনিষ্টাৰ এইবিলাক থাকিব আৰু আমাৰ পাৰ্টিৰ নেতাসকল থাকিব দিল্লীৰ পৰা তেনেকুৱা ধৰণৰ কোনো অফিচিয়েল পাৰ্চন নাহে আৰু আমাৰ ৰাষ্ট্ৰীয় বিজেপি দলৰ সাধাৰণ সম্পাদক হিচাপে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে গতিকে দিলীপ শইকীয়া ডাঙৰীয়া আহিব ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সভাপতি আছে ৰাজ্যিক আৰু বিভিন্ন পদবীত যিবিলাক আছে সবে আমাৰ আহি যাব বিভিন্ন কাউন্সিলৰ CM TM সেইবিলাকো আহি যাব BPF প্ৰধান যেটো দাবী কৰি আছে যে BPF আৰু BJP মিত্ৰজোঁট আছে পূৰ্বটো আছিলে বৰ্তমান আছে পিছতো নাই সেই কথাটো একচুৱেলি এটাই কথা যে 2016 চনত আমাৰ বিধানসভাৰ যেটো নিৰ্বাচন আছিল তেতিয়া BPF আৰু BJPৰ মাজত এলায়েন্স আছিল আৰু সেই এলায়েন্সে 2016 চনত অসমত মানে ৰাজ্যৰ চৰকাৰ গঠন কৰাৰ কাৰণে সক্ষম হৈছিল গতিকে সেই এলায়েন্সটো বাহাল আছে গতিকে এপ্ৰিলত ইলেকশ্যন আহিব গতিকে এপ্ৰিললৈকে এই চৰকাৰখন আছে গতিকে এই এলায়েন্স যেনেকৈ আছে তেনেকৈ বাহাল আছে কিন্তু 2021ৰ ক্ষেত্ৰত কোনো তেনেকুৱা ধৰণৰ এলায়েন্স আজিৰ দিনটোত মানে নাই তেনেকুৱা কোনো আলোচনাও নাই হোৱা তেওঁ দাবী কৰিছে BJP আৰু BPF পুনৰ চৰকাৰ গঠন কৰিব তাতে হৰ্চ ৰাইডিঙৰ কিছু সম্ভাৱনা আছে কিয়নো ধন বল আছে যেটো হাকামৰ নাই তেওঁৰ কথা তেওঁ আজি সিংগল মেজৰিটি পাইছে কাৰণে কিছু তেওঁ চেষ্টা কৰিছে আৰু হেতু ডেফিনেটলি ৰাজনীতিক চলে তেওঁৰ চেষ্টাটো কিন্তু যোৱাকালি যেহেতু ক্লিয়াৰ দি দিলে মানে গভৰ্ণৰে যে প্ৰমোদ বড়োই চৰকাৰটো কৰিব লাগে আৰু অহাকালি যেহেতু তেওঁক মানে কিবা কৰাৰ কাৰণে অভাৰটেকিং কৰাৰ কাৰণে আহ্বান কৰিলে গতিকে আৰু এতিয়া সেই যিমানে চেষ্টা নকৰে এতিয়া নচলে আৰু এতিয়া আগ্ৰামা ডাঙৰীয়া যোৱাকালিলৈকে কৈছিল তেওঁৰ লেভেলত সেইটো ঠিকেই আছিলে কিন্তু আজি সব গভৰ্ণৰৰ পৰা অভাৰটেকিংলৈকে অহাৰ পিছতো আৰু আপুনি ক'ত দেখুৱাব আমাৰ 3টা পাৰ্টি আৰু গোটেই সদস্য লিখিতভাৱে গভৰ্ণৰক অলৰেডি অৱগত কৰিলে গতিকে সেইটোৰ কাৰণে সেইটো যোৱাকালিৰ কথা আছিল মই ভাবোঁ আজি যদি সোধে হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু যোৱাকালিৰ কথাটো নকয় আৰু তেওঁ সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰিবনে নিশ্চয় কৰিব লাগে তেওঁক আহ্বান কৰা হৈছে গতিকে আহিব লাগে তো ৰাজনীতিটো এনেকুৱা হৈয়ে থাকে প্ৰত্যেকটা কিবা আমাৰ প্ৰাইম মিনিষ্টাৰবিলাকো থাকে নতুন প্ৰাইম মিনিষ্টাৰ হ'লে পুৰণা প্ৰাইম মিনিষ্টাৰো থাকে আমাৰ মুখ্যমন্ত্ৰীবিলাক নতুন হ'লে পুৰণা যোৱাবাৰ 2016ত আমাৰ তৰুণ গগৈ ডাঙৰীয়াও ধুনীয়াকৈ তাত আহিছে গতিকে হাগ্ৰামা ডাঙৰীয়াও মই ভাবোঁ নিশ্চয় তেওঁ আহিব তেওঁৱে গাৰ্জেন BTCৰ আজি মানে অৰ্পণ কৰি দিব লাগে আশীৰ্বাদ দিব লাগে আৰু প্ৰমোদ বড়োক